Hey dosto, welcome to my YouTube channel Hipsuits Vlogs. আজি আমি আপোনালোকক মানে বহুত দিন পিছত মানে আমি একেলগে পঢ়িছিলো 2 বছৰ মান এইটো কলেজত তো আমাৰ ফ্ৰেণ্ডৰ সকলৰ লগত আজি মানে 2 বছৰ পিছত দেখা হৈছে এওঁলোকৰ লগত আজি দেখা কৰিব আহিছো বহুত কেইজন আছে এওঁলোকক মানে এটা কি মই আপোনালোকক জনাই দিম বলক এতিয়া ভিডিওটো আৰম্ভ কৰো পিলপিলি দি মই যাই আছো কালাতুলি কলেজত যাই আছো আপোনালোকে মোৰ ভিডিওটো খালি চাই থাকক এইয়া আৰু কালাতুলি কাটমি আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ খেতখন আহি পালো এতিয়া আপোনালোকক মই ভিতৰৰ দৃশ্যখিনি অলপ ভালকে দেখুৱাই লওঁ চাই থাকক আপোনালোকে এখন কলেজত আমি পঢ়িছিলো মানে এতিয়া পঢ়ি আছো আৰু মোৰ ফ্ৰেণ্ড গিলা আহি আছে মানে কিছুমান আহিছে এওঁলোকৰ লগত মানে দেখা কৰিব যাম খালি আপোনালোকে ভিডিওটো চাই থাকক কিমান মানে ধুনীয়া লাগিছে কলেজখন এতিয়া লকডাউন চলি আছে এইকাৰণে ষ্টুডেণ্ট গিলা অহা নাই লকডাউন খোলা হোৱাৰ পিছত যেতিয়া নেকি কৰোনা ভাইৰাছ মানে নাইকিয়া হ'ব তেতিয়া চবেই আহিব চাওক এতিয়া আমি আৰু আগুৱাই যাই আছোঁ আপোনালোকে খালি চাই থাকক ভিডিঅ'টো এইফালে মোৰ ফ্ৰেণ্ডগিলা বহি আছে তাতে যাই লওঁ বহুত দিন পিছত মানে এওঁলোকৰ লগত মানে দেখা কৰিম এইয়া দে আহি গ'লো হাই ভালে আছে এইয়া মোৰ দে ভাল লাগিছে দে মছলা কৰিলোঁ অকণমান দিন পিছত মানে দেখা হ'ল দে হাই গাইজ চাই থাকক আপোনালোকে এইজন মানে আমাৰ হাইস্কুলত যে তেনেকৈ আমি পঢ়িছিলোঁ মানে 94 কিমান পাইছিলে 94.5% পাইছিলে আজমল চুবাৰ ফূৰ্তিত পঢ়ি আছে দে ভালে আছে ভালে হৈছে আৰু এজনৰ নাম হ'ল মান্নাফ মানে মোৰ আদৰৰ মানুহ কি ক'ম আৰু এজন হ'ল এজনৰ নাম হ'ল পিয়াৰ আলী এতিয়া মানে ক'ত পঢ়ি আছে দাদা মই গোৱালপাৰাত পঢ়ি আছোঁ গোৱালপাৰা কলেজত পঢ়ি আছে ছায়েন্স লৈছি গোটেইগিলা ছায়েন্স লৈছি অকল ময়ে খালি আৰ্টছত পঢ়ি আছোঁ হাঁহিব লগা কথা হৈছে আৰু এজন মোৰ সৰু ভাইটি হয় মানে একেলগে পঢ়িছিলোঁ ই তাৰমানে এতিয়া মিৰ্জা ডিকা কলেজত পঢ়ি আছে এজনৰ নাম ফুলচান আলী মোৰ মানে জামাই বুলি কওঁ ইয়াক আমি দে আপোনালোকে সকলোৱে চিনি ৰাখিব ইয়াক আৰু মোৰ এজন মানে আটাইতকৈ বেষ্ট ফ্ৰেণ্ড হয় মানে নাম হ'ল মাছুদ আলী না মাছুদ ৰাণা অঁ মাছুদ ৰাণা দে চৰি দে ভালে হৈছে ইমান দিন পিছত দেখা হ'ল খবৰ চবৰ ভালে না দে ভালে আৰু এইজনৰ নাম হ'ল আপোনাৰ এই ৰকিবুল হুছেইন ৰকিবুল ইছলাম নামটো মানে বহুত দিন হ'ল না সেইকাৰণে আৰু এজন মানে আপোনালোকে আগতে মোৰ ভিডিঅ'ত মানে চাইছে এজনক মানে ভালে হৈছে এতিয়া মানে আজি আহিছে একেলগে পঢ়ি আছোঁ আমি এতিয়া বিভিন্ন ধৰণৰ কলেজত গৈছি সেইকাৰণে বহুত দিন পিছত লকডাউনৰ মাজত মানে দেখা হৈছে মানে ঘৰত মানে ফোনাফোনি কৰি আমি ইয়াতে চবকেইটা মানে একেলগ হৈছোঁ এজনৰ নাম মমিনুল খান দে খান মানুহ কিমান মানে ভাল লাগিছে খান মানুহ ইমান দিন পিছত মানে দেখা হৈছে এইজনৰ নাম হ'ল মানে চাওমিন যা খাওঁ আমি চাওমিন সেই চাওমিনৰ লগত আজি আপোনালোক মানে বহি কথা পাতি আছোঁ দে আমি চাওমিন আৰু মানে আমি দুটা একেলগে এটা কলেজতে পঢ়োঁ এইখন কলেজতে পঢ়ি আছোঁ আমি দে মানে আৰু কি ক'ম আৰু কিবা কিবি দেখাম আপোনালোকক আজি মানে আমি পাৰ্টি কৰিম সকলোৱে মিলিছোঁ আমি পাৰ্টিৰ কাৰণে কিবা এটা বস্তু আনিব যাম এওঁলোকে মানে বহুত দূৰ দূৰণিৰ পৰা আহিছে ঘৰটো মানে বেলেগ ঠাইত হয় সেইকাৰণে মোক মানে পাৰ্টি দিবলৈ কৈ আছে তো পাৰ্টিৰ কাৰণে কিবা এটা আনিব যাওঁ আপোনালোকে চাই থাকক দোকানত আহিলোঁ পাৰ্টিৰ কাৰণে কিবা এটা বস্তু মানে ইয়াৰ পৰা লৈ লওঁ মানে এইগিলা বস্তু মানে লৈ যাই আছোঁ তাতে আমি যাই চবেই মানে পাৰ্টি কৰিম পাৰ্টিৰ কাৰণে এইবিলাক লৈ আছোঁ এই দোকানীজনীয়ে দিলে আৰু কিবা কিবি ল'ম এইটো দোকানৰ পৰা আৰু কিবা কিবি ল'ম চাই থাকক তামাম গৰমত মানে একদম হেৰি হৈ গৈছোঁ চব কি ক'ম আৰু এইগিলা লৈ যাই আছোঁ তাতে যাই কিনে আমি খাম এতিয়া মানে গোটেইগিলা খাম বুলি বস্তুগিলা আনিলোঁ ইয়াতে এটাকে মানে ওলাই চাওঁ আনবক্সিং কৰোঁ বস্তুগিলা আনবক্সিং কৰোঁ মানে কিছুমান মানুহে তাৰমানে কি কৰে মোবাইল চোবাইল কিনি আনে নতুন দোকানৰ পৰা তেতিয়া এইবিলাক মানে আনবক্সিং কৰে তো ঠিক সেই একেদৰে মই বস্তুগিলা এই খোৱা বস্তুগিলা মই আনবক্সিং কৰি চাই থাকক আপোনালোকে মানে স্প্ৰাইটটো দি লওঁ চবকে অলপ অলপকৈ মানে সকলোৱে খাব লাগিব নাকি মানে টাইট ভাল লাগিছে দে খাই লওঁ ৰ এই চাওক ভাইজানা কেনেকৈ খাই আছে চাওক আপোনালোকেও ভিডিঅ'বিলাক চাই থাকক মই মানে এটাৰ পৰা এটাকে আপোনালোকক দেখাই আছোঁ খাৱা দাৱা চব শেষ হ'ল এতিয়া বস্তুগিলা মানে চাফা কৰিব লাগিব স্বচ্ছ ভাৰত হয়
সেইকাৰণে মানে লকডাউনৰ সময়ত তাৰমানে ইমান হেৰি কৰিব পৰা নাই সকলোৱে মিলি জুলি খানা পাৰ্টি কৰিলোঁ এতিয়া বস্তুগিলা তাৰমানে পেলাই দিব লাগিব বস্তুগিলা আমি পেলাই দি আহোঁ তেওঁলোকক কষ্ট দিব নোৱাৰি বেলেগ ঠাইৰ পৰা আহিছিল কাৰণে আমি কষ্ট কৰোঁ বস্তুগিলা চাফা কৰোঁ চাই থাকক আপোনালোকে এতিয়া আমি সকলোৱে ডান্স কৰিম অলপ পাৰ্টি চাৰ্টি শেষ হ'ল এতিয়া মানে ঘৰত যাবলৈ সময় হৈছে মানে বহুত টাইম ইয়াতে মানে লেট কৰিলোঁ মানে ফ্ৰেণ্ডৰ লগত মানে আড্ডা মাৰিলোঁ এতিয়া মানে ঘৰত যাম ঘৰত যোৱাৰ আগতে অলপ ডান্স কৰি লওঁ মানে সকলোৱে মিলি জুলি এটা ডান্স কৰিম বহুত দিন পিছত এনেকুৱা টাইপৰ ডান্স কৰিব লগা এতিয়া আমি সকলোৱে মিলি জুলি মানে ঘৰত যোৱাৰ কাৰণে এইখিনিয়ে মানে ভিডিঅ' বনাব লগা আছিল আজিৰ কাৰণে সকলোকে নমস্কাৰ জনালোঁ টাটা বাই বাই